মনচিকা মই মোৰ ব্লগ এটমিৰ মনোজ ব্লগলৈ স্বাগতম জনাইছোঁ। এটমিত আমি সদায় যুৱ চাকৰি আশাত ধৰিব তাৰ হ'লে আমি অনলাইন বেলেগ কাম কৰিলেও আমি ইয়াৰ পৰা ইনকাম কৰিব পাৰিম। ঠিক সেইদৰে আপুনি আজি নেটৱৰ্ক মাৰ্কেটিং ওপৰত স্কুল কলেজ ইউনিভাৰ্চিটিত ইয়াৰ বিষয়ে কৰ্চো আৰম্ভ হৈ গৈছে। ময়ো এটা অনলাইন মাৰ্কেটিং কোম্পানী কৰি আছোঁ এটমি ইণ্ডিয়াৰ চাউথ কোৰিয়া গভৰ্ণমেণ্টৰ জইনিং প্ৰচেছৰ হয়। এই কোম্পানীত কাম কৰি ভালে লাগিছে আৰু আপোনালোককো অনুৰোধ জনাওঁ আপোনালোকক আগবাঢ়ি আহক এই কোম্পানীত কাম কৰিবলৈ। এটমিত কাম কৰিব দুটা পইচা কৰিব পাৰে। প্ৰথম আপুনি জইন কৰিবৰ কাৰণে কোনো পইচাৰ প্ৰয়োজন নহয়। আপুনি জইনিং প্ৰচেছ ফ্ৰী হয়। আপুনি থ্ৰী জেনেৰেশ্যনলৈকে আপুনি যিটো আইডি ওলাব সেই আইডিটোৱে আপুনি 3 জেনেৰেশ্যনলৈকে কাম কৰি যাব পাৰিব। আৰু এটমি যিটো আৰু হাজবেণ্ড ৱাইফ দুইজনে একেটা আইডিতে কাম কৰি যাব আৰু সমগ্ৰ বিশ্বতে এই আইডিতে আপুনি কাম কৰি যাব পাৰিব। এটমিৰ ভাৰতবৰ্ষত লঞ্চ হৈছিল 2020 চনৰ 11 নৱেম্বৰ তাৰিখে আৰু 1 বছৰ বৰ্তমান হৈ গৈছে এটমিৰ। আৰু ইণ্ডিয়াত এটা ভাল নেটৱৰ্কিং হৈ গৈছে আৰু কাম কৰি ইয়াৰ পৰা বেছি ইনকামো প্ৰায় সকলো মেম্বাৰে ল'বৰ কাৰণে আগবাঢ়ি আহিছে আৰু লৈছে। আৰু আপোনাৰ প্ৰয়োজনত ইয়াত যিকোনো আপোনাৰ দুটা পৰ্যায়ত কাম কৰিব পাৰে এটমিত। ফাৰ্ষ্ট আপুনি প্ৰডাক্টখিনি ল'ব পাৰে। প্ৰডাক্টখিনি লোৱাৰখিনিত আপোনাৰ স্বাস্থ্য ভালে থাকিব। স্বাস্থ্য ভালে থকাৰ লগে আপোনাৰ আৰু ইয়াৰ পৰা আপুনি শ্বপিং কৰিলে এটা পইণ্ট ল'ব আৰু সেই পইণ্টৰ পৰা আপুনি এটা ইনকাম লাভ কৰিব পাৰে। আৰু মই আজি আপুনি বেলেগ প্ৰডাক্টৰ ওপৰত নকৰোঁ, মই আজি এটমিৰ যিটো টুথপেষ্ট হয় টুথপেষ্টৰ ওপৰত আমি মই ক'ম। মই এইটো দেখা পাইছে টুথপেষ্ট আমি বজাৰৰ পৰা যিটো কিনো এইটো অকল দাঁত মজাৰ কাম হয়, কিন্তু এই টুথপেষ্টটোৰ অকল দাঁত কামতে ইউজ নহয়। আপুনি ৰাতিপুৱা শুই দাঁত মজাৰ কামৰ পৰা ইয়াত আপোনাৰ যদি গেছৰ প্ৰব্লেম আছে তেতিয়াহ'লে আপুনি এইটো কুহুমীয়া গৰম পানীত গুলি খাই দিয়ক। তাৰ পৰা আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাব। আৰু টোটেলি আপুনি প্ৰায় 10-3 সপ্তাহ আপুনি ইয়াৰ পৰা খাবলৈ আৰম্ভ কৰক। এইটো ৰাতিপুৱা খাওক আৰু আপোনাৰ এই গেছৰ প্ৰব্লেম সম্পূৰ্ণ নাইকিয়া হৈ যাব। দ্বিতীয়তে আপোনাৰ যদি মুখত কোন ঘাঁ লগা এয়াও যদি হয় আপুনি সেইটো দাঁত মজাৰ কামত ইউজ কৰিব, তেতিয়াই সেইখিনি প্ৰব্লেম আপোনাৰ ছল্ভ হৈ যাব। তাৰপিছত আহিলে আপোনাৰ কাহ যদি হয় আপোনাৰ ইয়াৰ পৰা ডিঙিত সানি দিয়ক। অকণমান লৈ আপুনি ডিঙিত সানি দিয়ক আৰু তাৰ পৰা যদি আপোনাৰ কাহটো বেছি হয় তেতিয়া আপুনি ইয়াৰ কুহুমীয়া গৰম পানীত এইটো টোপাল দি আৰু খাই দিয়ক। তাৰ পৰা পৰিত্ৰাণ পাব। আপোনাৰ মূৰৰ কামনি, মূৰ বিষ এইসমূহৰ পৰা আপুনি আপোনাৰ যদি প্ৰেছাৰ হৈছে প্ৰেছাৰটো ইয়াৰ প্ৰয়োজন খালে আপুনি ভাল পাব। প্ৰেছাৰ ল' হওক হাই হওক আপুনি সকলোৱে খাওক। যদি সন্ধিয়াৰ ভাত খোৱাৰ পিছত কুহুমীয়া গৰম পানীৰ লগত এগিলাচ গৰম পানীৰ লগত আপুনি যদি গুলি খায় ইয়াৰ পৰা পৰিত্ৰাণ পাব। আৰু এই টুথপেষ্টটো অকল 21টা কামেই নহয় আৰু ইয়াতকৈ বেছিয়ে কাম কৰে। আৰু আপোনাৰ যদি ডিঙিত গাত চূণ পৰিছে ইয়াত সানক আৰু আপুনি পৰিত্ৰাণ পাব। লগতে কটা চিঙাৰ যদি আপোনাৰ যদি হাত কাটিছে ইয়াত আপুনি ইউজ কৰক লগাই চাওক তাত আৰু সেইটো সোনকালে পৰিত্ৰাণ পাব। দ্বিতীয়তে আপোনাৰ যদি গাৰ বিষ হৈছে, য'ত দুখ পাইছে ক'ৰবাত আপুনি দুখ পাইছে তাত আপুনি ইয়াৰ অকণমান লগাই চাওক তাৰ পৰা আৰু সেই বিষ সোনকালে নিৰাময় হ'ব। আপোনাৰ পেটৰ যিকোনো সমস্যাই হওক ইয়াৰ অকণমান গুলি খাই চাওক আৰু কুহুমীয়া গৰম পানীৰ লগত তাৰ পৰা আৰু পৰিত্ৰাণ পাব। আৰু আপুনি আপোনাৰ বিষ সকলো চাই পেটৰ সকলো সমস্যা এই টুথপেষ্টে আপোনাক সমাপ্ত কৰিব।
যদি আপোনাৰ কটা চিঙাৰ প্ৰাইজ সকলোখিনি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। সেয়ে আপোনালোকে যদি জইন কৰিব যে এই টুথপেষ্টটো আপোনালোকৰ কাৰোবাৰ প্ৰয়োজন হয় তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু মোৰ ইয়াত ডেষ্টিনেশ্যন ইয়াৰ লিংক দিয়া থাকিব। মোৰ মোবাইল নাম্বাৰ ইয়াত মোক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰিব আৰু আপোনালোকে যদি জইন কৰিব বিচাৰে বা ল'ব বিচাৰে মোৰ সৈতে কণ্টেক্ট কৰিলে হ'ব। আৰু ভিডিঅ' যদি ভাল পালে প্লিজ এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। থেংক ইউ।